আৰ্থিক জুৰুলা অৱস্থাত। হেৰি ককাইদেউ, ইমান আমন জীৱনকৈ বহি আছে যে, স্বাস্থ্য পাতি ভাল নাই নেকি আপোনাৰ? এই বোপাই কি খবৰ, অৱস্থা বেয়া বুজিছা, বৰ ভাল লগা নাই হে। স্বাস্থ্য পাতিটো বাদেই দিয়াচোন। হয় হয় বুজিছা, বৰ আৰ্থিক জুৰুলাত ভুগিছোঁ বুজিছা, ঢেৰ দৰকাৰ পইচা কেইটামানো নিজৰ স্বাস্থ্যৰো আৰু এইবিলাক কিনো ক'ম আৰু বুজিছা, তাৰমানে বৰ অৰ্থ সংকটত ভুগিছোঁ সেই বোপাই, কি ক'বা আৰু। পাৰিলে আৰু তুমি কিবা এটা যদি সহায় কৰিব পাৰিলে ভাল আছিলে তোমাৰ। কিমানমান টকা বাৰু? এই তুমি আৰু যিমানটো পাৰা ধৰা সহায় কৰিব পাৰিলে আৰু নথৈ ধন্য হ'ম আৰু দেই। ঠিক আছে, হ'ব বাৰু, লৈ ল'ব বাৰু, মোৰ পৰা দিম বাৰু দেই। তুমি টকা 2000 হয় হয় যেনে তেনে সহায় কৰিব পাৰিলে মই আজীৱন তোমাক ধৰা পাহৰি নাযাওঁ দেই। ঠিক আছে ঠিক আছে, বহুত ধন্যবাদ। দিবা, দিম 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 দিম, আজিৰ ভিতৰতে দিব পাৰিলে আৰু ভাল। হ'ব হ'ব হ'ব, মই আজি আবেলি সময়ত আপুনি যাব, মই দি দিম দেই। বহুত ধন্যবাদ, বহুত ধন্যবাদ। ঠিক আছে, দিয়ক দিয়ক। আৰ্থিক সবলতা 2 বছৰ পিছৰ কাহিনী। বৰাদেউ নেকি? হ'ব দিয়ক, মই ধৰক খুব বেছি আধা ঘণ্টা আৰু পাই গৈছোঁ। ওলাইছোঁ। হেল্ল' অঁ দাদা, নমস্কাৰ নমস্কাৰ। নমস্কাৰ। এই কোৱাচোন। চিনি পাইছেনে বাৰু? এই আপোনাক যে এবাৰ সময়ত যে কিবা এটা কিহৰ সময়ত কিবা এটা হে এৰা কোৱা, কিবা দৰকাৰ আছিল নেকি? মই কিন্তু তেনেকৈ চিনি পাইছেনে বাৰু? মোৰ মনত নাই কিন্তু, কোৱাচোন বাৰু। হয়, নাই পোৱা নেকি? মই এফালে ওলাইছোঁ বুজিছা। হয় নেকি? তাৰমানে কি হ'লে, মই কাৰ এখন লৈছিলোঁ নহয়। হয় হয়। সেইখন তাৰমানে আজি সেই কাৰ ৱাশ্বিঙৰ কাৰণে মানে ছাৰ্ভিচিঙৰ কাৰণে মানে হেৰি আৰু দিবগৈ লাগে বুজিছা। আৰু মোৰ বিশেষ মিটিং এখন আছে, গম পাইছানে? মিটিং এখন আছে, তাত এৰেঞ্জ কৰিবগৈ লাগে। সেয়া ফোন আহি আছে, গম পাইছা। তাৰমানে তোমাৰ লগত যদি কিবা বিশেষ কথা পাতিব লাগে পিছত পাতিম। আৰু মোৰ এইবোৰ শুনা, মই ব্যস্ত মানুহ। হা, আৰু মই পাহৰিছোঁ কিন্তু দেই। হয় নেকি? মই পাহৰিছোঁ কথাটো। ঠিক আছে তেতিয়াহ'লে, দিয়ক। আহিছোঁ তেতিয়াহ'লে। হ'ব।